হেল্ল' ফ্ৰেণ্ডছ, এয়া হৈছে মৰাপাট। মৰাপাট সোৱাদযুক্তই নহয়, ইয়াৰ ঔষধি গুণো আছে। আহকচোন মই আজি মৰাপাটৰ আগ ভাজি দেখুৱাওঁ। এটা শুকান কেৰাহীত শাকখিনিৰ লগত অকণমান নিমখ দি এনেদৰে অকণমান সময় ভাজি লোৱা হৈছে। ইয়াৰ পৰা ওলোৱা পানীখিনি হেতা পাতেৰে এনেদৰে পেলাই দিয়া হৈছে, কাৰণ মৰাপাটৰ এটা তিতা ভাৱ আছে। এইখিনি ইনগ্ৰিডিয়েণ্ট ইউজ হৈছে ইয়াতে। শাকখিনিৰ লগত পিঁয়াজৰ নলা আৰু কেইটামান জলকীয়া দি এনেদৰে ভাজি লোৱা হৈছে। এতিয়া ইয়াতে হালধি গুড়ি অকণমান দি অকণমান ভাজি লোৱা হৈছে। ভাজি লোৱা কেৰাহীটোতে শাকখিনি ছাইড কৰি লৈ ইয়াতে তেল দিয়া হৈছে। তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে পিঁয়াজখিনি দিয়া হ'ল। পিঁয়াজখিনি এনেদৰে ভাজি লৈ শাকখিনিও এনেদৰে ভজা হৈছে। মৰাপাট সকলোৱে খাব লাগে। মৰাপাট খালে কৃমি নাশ হয়। ডায়েবেটিছ ৰোগীৰ কাৰণে খুবেই ভাল। এনেদৰে ভাজি লোৱা হৈছে। এয়া হৈ গ'ল মৰাপাটৰ ভাজি।